নমস্কাৰ। মই দশম শ্ৰেণীৰ ছাত্ৰীসকলে যাতে ঘৰতে থাকি অধ্যয়ন কৰিব পাৰে তাৰ বাবে কিছু গণিত পাঠ্যপুথি কিছু কথা আলোচনা কৰি তেওঁলোকৰ মাজলৈ আগবাঢ়িছোঁ। যিহেতু বিদ্যালয়সমূহ বন্ধ আছে, গতিকে মই চেষ্টা কৰিছোঁ যাতে তেওঁলোকে ঘৰতে বহি অধ্যয়ন কৰিব পাৰে। মই আজি এটা নতুন বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। ত্ৰিকোণমিতিৰ পৰিচয় পিছতে এটা চেপ্টাৰ আছে, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। এই ত্ৰিকোণমিতিৰ প্ৰয়োগত কিছুমান জানিবলগীয়া কথা আছে, সেই কথাবিলাক আলোচনা কৰি যাম। গতিকে আলোচনাৰ মাজলৈ আগবাঢ়োঁ। গতিকে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগৰ কেনে জানিব লাগিব। আমি কিছুমান কথা আছে, উত্থন কোণ আৰু পতন কোণৰ ব্যৱহাৰ আছে। উত্থন কোণ আৰু পতন কোণ কাক বোলে ক'ম। এতিয়া চোৱা, এখন সমতল যেনিবা অলপ বেকা হ'ব পাৰে, এখন কি সমতল, এখন সমতল। ইয়াত এজন মানুহ ৰৈ আছে, ইয়াত এজন মানুহ ৰৈ আছে, গৈ আছে। এতিয়া এই মানুহজনে ইয়াৰ পৰা এটা বস্তু দেখিলে, টাৱাৰ। যেনিবা এই টাৱাৰটো মোবাইলৰ টাৱাৰ হ'ব পাৰে। এইটো এটা মোবাইলৰ টাৱাৰ। যেনিবা এইটো কি বুলি কৈছে, এটা টাৱাৰ। মই আগে ভাবি এটা টাৱাৰ। এতিয়া ইয়াত চকুটোৱে তাৰ ওপৰলৈ চালে, এই বিন্দুটোলৈ চালে। এই চাওঁতে কি হ'ল, এতিয়া সমতলৰ সমানকৈ এটা ত্ৰিভুজ গঠন হ'ব। গঠন নহয়, চকুৰ সমানকৈ, সমতলৰ সমানকৈ। যেতিয়া এইটোক অবজেক্ট বুলি কোৱা হয়। এই অবজেক্ট মানে কি? এইটো অবজেক্টটো বস্তু, যিকোনো এটা বস্তু নহয় জানো? এইটো অবজেক্ট এইডোখৰ অবজেক্ট বুলি ধৰা হৈছে। এইটো চকু নিৰীক্ষণ কৰিছে। ইয়াৰ পৰা কি কৈছে? নিৰীক্ষণ কৰিছে। ইয়াৰ পৰা এনেকৈ গৈছে ন চকুটোৰ ওচৰলৈ, আৰু সেই চকুটোৰ পোনে পোনে সমতলৰ ঠিক সমান্তৰালভাৱে এটা ত্ৰিভুজ গঠন হৈছে। এনেকৈ সমান্তৰাল সমতল দেখাৰ। গতিকে ইয়াত যিটো কোণ সৃষ্টি হৈছে তাকে উত্থন কোণ বুলি কোৱা হয়। কি বুলি কোৱা হয়? উত্থন কোণ। এই কোণটো যিটো কোণৰ সৃষ্টি হৈছে এইটো উত্থন কোণ বুলি কোৱা হয়। এতিয়া পতন কোণ কোনটো হ'ব চাবা দেই। উত্থন কোণ বুজি পালে পতন কোণ কোনটো হ'ব। এতিয়া এখন সমতল যেনিবা এটা মানুহে এইটো যেনিবা ঘৰ ঘৰৰ ওপৰত, এখন চাল ঘৰৰ ওপৰত মানুহ এটা ইয়াত ৰৈ আছে। ই তললৈ চাইছে অনুভূমি। ইয়াত বস্তু এটা দেখিলে, যিকোনো বস্তু এটা দেখিলে, এই বস্তুটো এইটো অবজেক্ট দেখিছে। এইটো বেকা হৈছে। এইটো পোনে পোনে চাব, একদম পোনে পোনে এটা অবজেক্ট দেখিলে নাই? অবজেক্ট এটা। গতিকে এডালটো সমতল হয়। এই সমতলৰ পোনে পোনে এইডোখৰত এডাল লেখা গঠন হ'ব নাই? সমতলৰ পোনে পোনে। এতিয়া ইয়াত যিটো কোণ উৎপন্ন হ'ব, এই ওপৰত যোনটো চাইছে, এই কোণটোক কি বুলি কোৱা হ'ব? এই কোণটোক কোৱা হ'ব পতন কোণ। উত্থন কোণ ক'ত আহিব? মানুহজন ক'ত থাকে? তলত থাকে। আৰু পতন কোণৰ মানুহজন ক'ত আছে? ওপৰত আছে। ওপৰত গঠন, এইটো কি বুলি কোৱা হ'ব? এইটো পতন কোণ। আৰু তলত যোনটো গঠন সেইটো উত্থন কোণ। গতিকে উত্থন কোণ আৰু পতন কোণ বুজি পালোঁ। এইকেইটাই কোণেই আমাৰ এই অনুশীলনীটোত প্ৰয়োগ হ'ব। গতিকে আমি অনুশীলনীৰ মাজলৈ আগবাঢ়োঁ। আমি অনুশীলনী যদি চাওঁ, আমি 9.1 অনুশীলনী কিমান দিয়া আছে? 9.1 অনুশীলনী 9.1 আমি লিখি লওঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো সলিউশ্যন আমি কৰিম। প্ৰশ্নটো পঢ়ি দিছোঁ। প্ৰশ্নটোৰ ছাইডত এটা ছবি অঁকা আছে। ছবিটো সদায় সোঁ ছাইডে আঁকিবা। সোঁ ছাইডতে বাওঁফালে আমি লিখিব লাগে। 90 ডিগ্ৰী এইটো দিয়া আছে, এইটো A দিয়া আছে, এইটো B দিয়া আছে, এইটো C দিয়া আছে, এইটো দিয়া আছে 30 ডিগ্ৰী, এইটো দিয়া আছে 20 মিটাৰ। ইংলিছত লিখিলোঁ দেই, 20 মিটাৰ। কৈছে যে ভূমিলৈ এটা, প্ৰশ্নটো তোমালোকে নিজলৈ পঢ়ি ল'বা। মই এনেই পঢ়িছোঁ। ভূমিলৈ এটা লম্ব প্ৰতি শীৰ্ষৰ পৰা 20 মিটাৰ দীঘল ৰছী এডালৰ পৰা এজন চকত বগাই আছে। ৰছীডালৰ ভূমি সমতাৰ কোণটোত উৎপন্ন কোণটো, এই কোণটো যিটো উৎপন্ন হৈছে কিমান কৈছে? 30 ডিগ্ৰী। প্ৰশ্নটো পঢ়ি ল'বা। 30 ডিগ্ৰী। খুঁটিটোৰ উচ্চতা দিনৰ পৰা, এইটো এটা খুঁটি হয়। এই খুঁটিটো কি কৈছে? বগাই আছে। এই ৰছীডালৰ মানুহ এটা বগাই আছে কৈছে। এইটো এটা খুঁটি হয়। ইয়াত এইটো কিমান ডিগ্ৰী কৈছে? 30 ডিগ্ৰী অনুভৱ। প্ৰশ্নটো পঢ়ি ল'বা। প্ৰশ্নটো পঢ়ি নিদিওঁ।
এইডোখৰ উচ্চতা উলিয়াব এইটো উলিয়াবলৈ উচ্চতা উলিয়াব এতিয়া এই উচ্চতা উলিয়াবলৈ হ'লে ত্ৰিকোণমিতিৰ যদি আমি অনুপাত উলিয়াওঁ ত্ৰিকোণমিতিৰ অনুপাত উলিয়াওঁ এই কোণটোৰ সাপেক্ষে মই কি কৈছোঁ তাৰ লগত আটাইতকৈ দীঘলডাল সদায় এইচ হয় না হাইপতি অতিভুজ বা কৰ্ণৰ লগত লাগি থকাডাল কি হয় বেছ হয় আৰু কি হয় পি হয় এতিয়া আমি উলিয়াবলৈ হ'লে দুডাল আমাক বাহু লাগিব যিডাল দিয়া আছে আৰু নিদিয়াডাল আমাক উলিয়াব লাগে কোনডাল দিয়া আছে ডাল ল'বই লাগিব যিডাল উলিয়াব লাগে তাৰডাল ল'ব লাগিব এডাল দিয়া আছে আৰু উলিয়াব কোনডাল এডাল পিডাল লাগিব গতিকে আমাক কি লাগিব পি আৰু এইচ হয় সাইন লাগিব নহয় কস লাগিব কাৰণ সাইন থিটা কি হয় p/h আৰু cos থিটা অকে সাইন বা কসেক লাগিব সৰি কস নহয় সাইন বা কসেক p/h বা h/p কিমান সাইন 30 আমি লিখি লওঁ পাওঁ দিয়া আছে গিভেন AC ডাল কি আছে h না AC = 20 মিটাৰ আৰু হেৰি কি AB কিমান AB তো নাই দিয়া AB তো উলিয়াব লাগে C = কিমান দিয়া আছে 30 ডিগ্ৰী আৰু B কিমান 90 ডিগ্ৰী এডাল 90 ডিগ্ৰী চিম্বল আৰু উলিয়াব লাগে কিমান AB ডাল উলিয়াব লাগে কোৱেশ্চন মাৰ্ক এতিয়া আমি ক'ৰ পৰা উলিয়াম বাৰু এইটো পাইথাগোৰাছৰ উপপাদ্য নাখাত এতিয়া ক'ৰ পৰা উলিয়াম যিটো আমাক দৰকাৰ হৈছে হয় না এইটো উলিয়াম আমি এটা চাবা কেনেকৈ উলিয়াম এতিয়া এইখিনি ভেলুটো পালেতো মহাই লৈছোঁ হা এতেকে ত্ৰিভুজ ABC পৰা সাইন কিমান সাইন লৈছোঁ সাইন 30 ডিগ্ৰী সাইন 30 ডিগ্ৰী হ'লে কিমান হ'ব সাইন 30 ডিগ্ৰী লৈছোঁ না সাইন 30 উলিয়াবলৈ কোনকেইডাল বাহু আহিব p/h নহয় জানো সাইন মানে কি হয় p/h p আৰু h ৰ ভেলু বহাই দিম বহাই দিছোঁ হা সাইন 30 ভেলু কিমান সাইন 30 ভেলু হাফ নহয় জানো 1/2 p মানে কিমান আছিলে AB আৰু h মানে কিমান আছিলে AC হাফ AB কিমান AB তো ভেলু নাই দিয়া AB AC ভেলু কিমান 20 যেন ৰজকন কৰিলোঁ 2AB ভেলু কিমান হ'ল 20 AB = 20/2 এইটো কটা গ'ল কিমান গ'ল 10 হ'লা মানে 10 2 আকাৰটো কিমান 10 গতিকে AB গ'লে কিমান হ'ল 10 মানে কটাটোৰ উচ্চতা কিমান হ'ল 10 কিমান কি মিটাৰ লিখিম 10 মিটাৰ হ'ল এনেকৈ বাকীকেইটা প্ৰশ্ন কৰিব পাৰিবা যে পিছৰ প্ৰশ্নটো চোৱা মানে এই প্ৰশ্নকেইটা ছবিত অঁকাটোৱে বেছি গুৰুত্বপূৰ্ণ পিছৰ প্ৰশ্নটো যদি তুমি চোৱা দুটা প্ৰশ্ন মই সমাধান কৰি দিছোঁ বাৰু পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ কৈছে কি কৈছে প্ৰশ্নটো ধুমুহাৰ ফলত এজোপা গছ ভাঙে আৰু ভঙা অংশটো ভাঁজ খায় গছজোপাৰ মূৰটোতে ভূমিক স্পৰ্শ হৈ তাৰ লগত 30 ডিগ্ৰী উৎপন্ন কৰিছে এজোপা যেনিবা গছ আছিলে হয় নাই এজোপা গছ আছিলে গছ যেনিবা যে ইয়াতে ভাঙি গ'ল হা ইয়াতে ভাঙি গ'ল ভঙা অংশটো ভূমিক স্পৰ্শ এইটো ভাঙি যোৱাৰ ফলত কি হ'ব তললৈ গছজোপা নামি নাযাব এইটো ভূমিক স্পৰ্শৰ পৰা আকৌ কিমান ডিগ্ৰী উৎপন্ন কৰিছে বুলি কোৱা হয় 30 ডিগ্ৰী উৎপন্ন কৰিছে কিমান ডিগ্ৰী কৰিছে 30 ডিগ্ৰী গছজোপাৰ পাদবিন্দু আৰু ভূমিস্পৰ্শ মূৰটো বিন্দুৰ মাজৰ দূৰত্ব গছজোপাৰ পাদবিন্দু মানে এইটো আৰু স্পৰ্শ কৰা বিন্দুৰ মাজৰ দূৰত্ব কিমান কৈছে 8 মিটাৰ ছবিটো আঁকিব পাৰিব লাগিব গছজোপাৰ উচ্চতা একেই উচ্চতা উলিয়াব লাগে আমি ছবিটোৰ নাম দি ল'ব পাৰোঁ ABC বৈদ্যুতিক হ'বই তাৰপিছত কি হ'ব এডালটো H হ'বই এডাল কি হ'ব B হ'ব কোনটো লাগি থকা এডাল কি হ'ব P হ'ব হয় নাই এতিয়া কিন্তু আমাক কি উলিয়াব লাগে এইডাল নালাগে আমাক কি আৰু P আৰু B লাগে গতিকে 10 হ'লেই হ'ব দিয়া আছে লিখি ল'বা কি দিয়া আছে গিভেন BC B কিমান দিয়া আছে 8 মিটাৰ আৰু উলিয়াব নালাগে B ভেলু দিয়া আছে 90 ডিগ্ৰী আৰু C কিমান দিয়া আছে 30 ডিগ্ৰী বাকী উলিয়াব কি লাগে P লাগে AB লাগে P কিমান কোৱেশ্চন মাৰ্ক লিখি ল'লা আমাক এতিয়া লাগে কি আমাক লাগে AB ডাল লাগে মানে কি লাগে P লাগে গতিকে P আৰু B লাগে আমি 10 ল'ব পাৰোঁ এটাকে ত্ৰিভুজ ABC পৰা 10 কিমান 30 ডিগ্ৰী কৰিলোঁ P/B লিখি ল'লোঁ 10 30 ডিগ্ৰী কিমান 1/√3 P কিমান AB আৰু B কিমান 8 এইটো বহাই লওঁ আগে BC ডাল বহাই লৈছোঁ আৰু তাৰপিছত বহাম 1/√3
এ বি কিমান এ বি ডালটো নাই উলিয়াই পেলাই বি চি কিমান 8 ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ কিমান হ'ল √3 এ বি ইকুৱেল টু কিমান হ'ল 8 দিয়া আছিলে হা এতিয়া এ বি ইকুৱেল টু কিমান হ'ল 8/√3 এইটো ওলাব এইটো যদি সৰল পৰিমেয়খন কৰিব পাৰিবা √3 ইনটু কিমান হ'ব 3 8 ইনটু √3/3 ইমান দূৰত্ব ওলালে সৰল পৰিমেয়খন কেনেকৈ কৰিব লাগে জানা একে সংখ্যা পূৰণ কৰিব তলত পূৰণ কৰিলে আমি ওপৰতো পূৰণ কৰিব লাগে গতিকে ধন্যবাদ আৰু যদি প্ৰয়োজন হয় মই ইয়াৰ পিছৰকেইটা কৰিবলৈ চেষ্টা কৰিম তোমালোকে জনাবা ধন্যবাদ